বন্ধুসকল গুড মৰ্নিং। আজি আমি তিনিওটা পুনৰ মিলিত হৈছো। ইয়া প্ৰদীপ দা নমস্কাৰ, গৌতম দা আছে নমস্কাৰ, সুপ্ৰভাত। এটা মহান উদ্দেশ্যলৈ আজি আকৌ চৰাইদেউমুখী যাত্ৰা। হয়, আপোনালোকে জানেই অহা 21 আৰু 22 তাৰিখে চৰাইদেউ জিলা কবি সন্মিলনৰ অধিৱেশন হ'বলৈ গৈ আছে। আজি আমি সেই মহান উদ্দেশ্য লৈ চৰাইদেউলৈ গৈ আছো। কেইবাজনো আমাৰ সতীৰ্থ আছে, হয়, কেইবাজনো জ্যেষ্ঠ কবি সাহিত্যিকক আমি নিমন্ত্ৰণ জনাবলৈ গৈ আছো। আৰু লগতে আমাৰ সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ্বৰ কোঁৱৰ ডাঙৰীয়াকো আমি নিমন্ত্ৰণী পত্ৰ আজি আগবঢ়াবলৈ গৈ আছো। হয়, আৰু এঘণ্টাৰ ভিতৰত আমি তেখেতৰ বাতৰিত উপস্থিত হ'ম আৰু আমাৰ কথাখিনি তেওঁক কম, আলোচনা মিলিত হ'ম। কেনেধৰণে আমি তেওঁলোকৰ সহায় অবিহনে আমি অনুষ্ঠানটো যিহেতু ভালদৰে সফল কৰিব নোৱাৰিম, গতিকে নিশ্চিতভাৱে তেওঁলোকৰ সহায় আমাক প্ৰয়োজন হ'ব। আৰু সোণাৰীত যিহেতু আমাৰ বহুকেইগৰাকী জ্যেষ্ঠ কবি আছে, তেওঁলোকৰো আমি সৈতে অলপ আলোচনাত মিলিত হ'ম আৰু নিমন্ত্ৰণ জনাম। আপোনালোকলৈ আমি নিমন্ত্ৰণ জনাম। এতিয়া আমি অকণমান সকলোকে নিমন্ত্ৰণ জনাই দিয়া। 21 আৰু 22 ডিচেম্বৰ মৰাণ মহিলা মহাবিদ্যালয়ত সদৌ অসম কবি সন্মিলনৰ সক্ৰিয় জিলা সমিতি চৰাইদেউ জিলাৰ ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশন আমি সকলো কাব্যপ্ৰেমীক এই মঞ্চৰ পৰাই নিমন্ত্ৰণ জনাইছো। আহিব, অকণমান কথা আৰু কবিতাৰে আমি 2টা দিন উদযাপিত কৰিম, ভাল লাগিব। ঠিক আছে বন্ধুসকল, এতিয়া বলক গৈ থাকোঁ। আপোনালোকে ভিডিঅ'টো অন্তিমলৈকে চাবলৈ নাপাহৰিব। আমি এতিয়া পোনে পোনে চৰাইদেউলৈ যাম। চৰাইদেউ সোণাৰী আকৌ তাত লগ পাম। মৰাণৰ প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই ডাঙৰীয়াই ৰোপণ কৰা যিবিলাক ৰাস্তাৰ দুয়োকাষে সোণাৰু কাঞ্চন আৰু কৃষ্ণচূড়া আপোনালোকে দেখিবলৈ পাইছে। ইমান ডাঙৰ কালি পৰহি ৰোৱা নিচিনা লাগে। লাহে লাহে দুয়োকাষে ফুল ফুলিব, ৰ'দত ৰাইজ জিৰাব। যিটো আমাৰ চেপন চাফৰাই যিটো পথ সোণাৰী সংযোগী, এই গড়কাপ্তানি পথৰ দুই কাষে অনুপ পাটকাই ডাঙৰীয়াই ইমান সুন্দৰকৈ কাঞ্চন, সোণাৰু, কৃষ্ণচূড়া গছ ৰোপণ কৰিছে। খুব কেইটামান বছৰৰ ভিতৰতে গছ পুলিসমূহ ইমান ধুনীয়াকৈ ডাঙৰ হৈছে আৰু কেইটামান বছৰ পাছত এই পথছোৱাৰ যিটো সৌন্দৰ্য আৰু সুন্দৰ হ'ব যেন অনুভৱ হৈছে। যেতিয়া গছবিলাকে ফুলিব, সোণাৰু কৃষ্ণচূড়া ৰঙা হৈ যাব, হালধীয়া হৈ যাব, প্ৰতিগৰাকী যাত্ৰীয়ে যেন এই ৰাস্তাত যেতিয়া যাব, তেওঁলোকে এটা নতুন আৱেগ অনুভৱ কৰিব, সৌন্দৰ্য উপভোগ কৰিব, জীৱনৰ মাদকতা উপভোগ কৰিব। বন্ধুসকল, এয়া চাওক, ব্ৰিটিছে নিৰ্মাণ কৰা দিচাংপানী দলং। এয়া চাওক, দলংটো প্ৰায় সময়সীমা উকলিব লৈছে। হয়, এতিয়া নতুন কনষ্ট্ৰাকশ্যন চলি আছে, নিৰ্মাণ কাৰ্য চলি আছে। এইফালৰ পৰা যাব নহয় নে? নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। কথা পাতি পাতি আমি গৈ আছো। এই গাঁওখন চলাপথাৰ শ্যাম গাঁও ন? এইফালৰ পৰা আমি ক'ত ওলা? এইফালে আমি চলা বনাঞ্চল হৈ পথাৰপুৰ তিনিআলি একেলগে এইফালে লাহলৈ যাব পাৰিম। লাহলৈ যাব পাৰি ন? দুটা পথ আছে। হয় হয়, মাজতে আমি তিনিআলি এটা পাম। এইটো চাফৰাই দলং, চাফৰাই নদী। চফৰাই নদী নেকি? চফৰাই দলং দেই বন্ধুসকল। এয়া চাওক, গৰম দাই এইফালে আহিছে নাই আগতে? না দলংখন ভঙাৰ কাৰণে ডাঙৰ গাড়ী আহিবলৈ দিয়া নাই। এইফালে গৌতম দা আগতে নাই আহা? না, আজি প্ৰথম আহিছোঁ, ভাল লাগিছে। এটা গাঁৱলীয়া পৰিৱেশ, ধুনীয়া পৰিৱেশ চাই থাকিব দেই বন্ধুসকল। জনবসতিও কম, হয়, মানে ধুনীয়া হৈ আছে গাঁওবোৰ আচলতে, ইমান ধুনীয়া ভৰা ভৰা।
চলাপথাৰ বুদ্ধিষ্ট টেম্পল আছে বুলি কৈছে বন্ধুসকল এইখিনিতে দেখাম আপোনালোকক বন্ধুসকল চলাপথাৰ শ্যাম গাঁৱত অৱস্থিত মনিটিং বৌদ্ধ বিহাৰ এয়া লাহে লাহে আগবাঢ়ক এয়া বন্ধুসকল চাওকচোন চলাপথাৰ শ্যাম গাঁৱত অৱস্থিত বৌদ্ধিষ্ট টেম্পল মনিটিং বৌদ্ধ বিহাৰ এয়া চাওক এয়া বন্ধুসকল চাওকচোন চলা বনাঞ্চল এয়া চৰাইদেউ জিলাৰ অন্যতম এখন বনাঞ্চল হয় ইয়াত বিভিন্ন বন্যপ্ৰাণী এতিয়াও আছে বিশেষকৈ বাঘ বিস্তৃত এলেকা নেকি মেকুৰী বন মেকুৰী বা বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত আছে হয় চলা বনাঞ্চলৰ মাজেদি গৈ আছো গৈ আছো দেখিছে দুয়োপাৰে সুন্দৰ মানে গছেৰে আৱৰা এটা পৰিৱেশ ৰাতি হয়তো মানুহ জয়াল হৈ পৰিব এই ঠাইডোখৰ আমি সোণাৰী সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ বাসগৃহলৈ গৈ আছো আগন্তুক চৰাইদেউ জিলা কবি সন্মিলনৰ অধিৱেশনৰ সন্দৰ্ভত তেখেতক নিমন্ত্ৰণ জনাবলৈ আমি গৈছো 21 আৰু 22 তাৰিখে ডিচেম্বৰৰ 21 আৰু 22 তাৰিখে চৰাইদেউ জিলাৰ কবি সন্মিলনৰ অধিৱেশন মৰাণ মহিলা মহাবিদ্যালয়ত হ'বলৈ গৈ আছে সেই উদ্দেশ্য লৈ পেলাই আমি মাননীয় বিধায়ক মহোদয়ক নিমন্ত্ৰণ জনাবলৈ গৈ আছো তাৰ লগে লগে সোণাৰীৰ কেইবাগৰাকীও সাহিত্য প্ৰেমিক কবি সাহিত্যিকসকলক আমি নিমন্ত্ৰণ জনাম তাৰ পিছতে আমি চৰাইদেউলৈ এভুমুকি মাৰিম বুলি ভাবিছো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক A few moments later. চৰাইদেউ মোডেমলৈ যোৱা যিটো ৰাস্তা তাত প্ৰৱেশ কৰিছো আমি আচলতে আগত ভিডিঅ' কৰা নহ'ল One minute later. Where do I hit the one? নাৰ্চাৰীত আছো এই ফুলজোপা বৰ ধুনীয়া লাগিছে বাইদেউ নামটো কি বুলি ক'লে এজেলিয়া ডাবল এজেলিয়া ন দামটো কিমান ইয়াৰ 31 টকা ন অ ইয়াৰ আৰু কালাৰ আছে তাৰমানে অঁ ৰাইজে নি আছে ন এইটো আপোনালোকৰ হা চৰাইদেউ মৈদামৰ ভিতৰত প্ৰৱেশ কৰিবলৈ এনেধৰণে ইয়াত স্কেনাৰ আছে আজিকালি অনলাইন কৰিব লাগে অনলাইন এজনৰ 20 টকাকৈ লয় অনলাইন কৰি লোৱাৰ পিছত 20 টকাকৈ পে' কৰি লোৱাৰ পিছত ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব
বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত আছো আজি আচলতে চৰাইদেউ জিলা কবি সন্মিলনৰ আগন্তুক 21 আৰু 22 তাৰিখে মৰাণ মহিলা মহাবিদ্যালয়ত অধিৱেশন আছে সেই উদ্দেশ্য লৈ আমি সোণাৰী চৰাইদেউ অঞ্চলৰ বিভিন্ন সাহিত্যৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলক নিমন্ত্ৰণ কৰিবলৈ আৰু আৰ্থিক সাহায্য বিচাৰি আমি আহিছিলোঁ তাৰ লগতে আমি এতিয়া এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত আহি উপস্থিত হৈছোঁ এয়া চাওক সমগ্ৰ পৰিৱেশ কোনফালে বন্ধুসকল নমস্কাৰ তো হয়তো মোক চিনি পাইছে টকলা মকলাকে এজন আমাৰ উপন্যাসিক যুৱ গল্পকাৰ জনপ্ৰিয় গল্পকাৰ মৰাণৰ গৌতম চেতিয়া ককাইদেউ আমাৰ প্ৰিয় ককাইদেউ আচলতে আমি চৰাইদেউ জিলা কবি সন্মিলনৰ বাবে আচলতে আজি আকৌ ওলাই অহা হৈছে তো ব্যস্ততাৰ মাজতো ওলাই আহিছোঁ তো আজি আমি আচলতে এটা সুযোগ পালোঁ আচলতে আমি বিশেষকৈ সোণাৰীলৈ আহিছোঁ চৰাইদেউলৈ আহিছোঁ আমি নিমন্ত্ৰণী শৰাই লৈ আহিছোঁ আৰু লগতে আৰ্থিক সাহায্য বিচাৰিও আহিছোঁ এইটো ভুল আচলতে শিক্ষাৰ কথা আমাৰ ক'লে ভুল কোৱা হ'ব তো আমি যাতে তাৰ আপাহতে মানে অকণমান সুযোগ পাই মৈদামলৈ আমি চাব আহিলোঁ কাৰণ মানে কি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াত আচলতে আমি কি দেখিছোঁ আমাৰ যি পূৰ্বজসকলৰ দেখিছে আপোনালোকে এই স্মৃতি আচলতে এই পূৰ্বজসকলৰ স্মৃতি যিসকলে নেকি পাহাৰ ভৈয়াম একাকাৰ কৰি এখন বিশাল অসম কৰি থৈ গ'ল তো সেইসকলৰ শ্ৰীচৰণত আমি সদায় নমস্য তো বিশেষ নকওঁ আজিৰ দিনটো এনেকৈ কি বুলি কয় চৰাইদেউ জিলা কবি সন্মিলনৰ নামতে উৎসৰ্গিত কৰিছোঁ আৰু জীৱনটো এনেকৈ উদযাপন কৰিছোঁ বুলি ক'ব পাৰি আজিৰ দিনটো এটা খুব ধুনীয়া দিন বুলি ক'ব পাৰি তো বিশেষকৈ হয়তো আপোনালোকে নিশ্চয় দেখিছে আমাৰ সঞ্জীৱ ভাই আজি গোটেই দিনটোৰ কাৰ্যসূচীবোৰ আপোনাক দেখাই আছে হয়তো আপোনালোকেও দেখি নিশ্চয় আনন্দিত হৈছে আৰু আপোনালোকে ভিডিঅ'ৰ জৰিয়তে উপভোগ কৰিছে ধন্যবাদ এই আমি যে মৈদামলৈ আহিছোঁ মৈদাম বুলি জনাৰ পিছতো কিছুমান মানুহ যে মৈদাম মানে মৰিশালি নহয় জানো কিন্তু মৈদাম বুলি জনাৰ পিছতো কিছুমান মানুহ ওপৰত উঠি তাত নুঠিব দেই বুলি লিখা থাকে তথাপি ওপৰলৈ উঠি পেলাই পিক পেলাই কি ক'ব আচলতে কি ক'ম আচলতে তেওঁলোকৰ আচলতে ক'বলৈ গ'লে জ্ঞানৰ অভাৱ বুলি ক'বলৈ মোৰ পোনপটীয়া কাৰণ মই পোনপটীয়া কৈয়ে ভাল পাওঁ মৰিশালি আচলতে মৰিশালিত কাৰ আছে আমাৰ স্মৃতি আছে যিটো আমাৰ দেউতাৰ মৰিশালিটো আমাৰ দেউতাৰ মৰিশালিত যদি মই উঠি তাত লৈ পিক পেলাওঁ বা উঠোঁ কেনেকুৱা লাগিব আচলতে যিসকল ব্যক্তিয়ে আমাৰ গোটেই অসমখন বৰ অসমখন গঢ়ি থৈ গ'ল তেওঁলোকৰ যদি মৰিশালিত আমি ওপৰত লগাই যাওঁ আৰু তেওঁলোক গৈ পিক পেলাই দিওঁ কেনেকুৱা কথা আচলতে মানুহৰ জ্ঞানৰ অভাৱ এই কথা মানুহে খুব জনাৰ প্ৰয়োজন আছে মৰিশালি মানে কি আচলতে মৈদাম মানে কি বিশেষ মই নকওঁ কথাখিনি মানুহে গুৰুত্ব দিব আচলতে ইতিহাস অধ্যয়ন যিটো বিষয় এই বিষয়টোৱে আচলতে লগত যিসকল জড়িত তেওঁলোকে বুজি পাব যে ইয়াত বিশেষকৈ আমাৰ ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত যেতিয়া উপস্থিত হোৱাৰ পাছত যেতিয়া অনুভৱ কিমানবাৰ আহিছোঁ এইটো ডাঙৰ কথা নহয় কিন্তু প্ৰতিবাৰেই এটা নতুন অনুভৱ এটা নতুন সন্ধান আৰু ইয়াত থিয় হোৱাৰ লগে লগে আমাৰ গোটেই 600 বছৰীয়া যি আহোম ৰাজত্ব গোটেই কথাখিনি আপোনাৰ মনত আপুনিকে আহিব একদম জল পটপটকৈ আপুনি যদি অধ্যয়ন কৰিছে তেতিয়া আহিব গোটেই কথাবোৰ আৰু আপোনাৰ মন এনেকৈ ভৰি পৰিব যেন আপুনি অনুভৱ কৰিব যে মই সঁচাকৈয়ে সেই আমাৰ যি গৰিমা এই শক্তি সেই ঐতিহ্য যেন আজিও আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত যেন অকণমান কিবা এটা হয়তো ঘূণে ধৰিছে তথাপিতো ইয়াত থিয় হোৱাৰ লগে লগে সেই শক্তিটো আকৌ ঘূৰি অহা যেন আমাৰ অনুভৱ হয় আৰু ইয়াত আহি আমি সেই অনুভৱটো কৰিছোঁ আৰু পৰৱৰ্তী দিনবিলাকত আমাৰ যি সাতাম পুৰুষীয়া যিটো ঐতিহ্য আছে আমাৰ একতা যিটো এনাজৰী আছে এই এনাজৰীডাল আৰু কেনেকৈ আমি অধিক কটকটীয়া কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰাও কিছু ইয়াত সাহস পোৱা যায় বুলি মই অনুভৱ কৰিছোঁ ধন্যবাদ
এইটো হৈছে চৰাইদেউ মৈদামৰ বাটচৰা তেলচোন গৈ ধুনীয়া কৰি দিছে পৰিৱেশ হয় চাফ চিকুণ লাগিছে ধুনীয়া লাগিছে অলপ আচলতে ঠাইডোখৰ প্ৰাকৃতিক যে হয় হয় সেইকাৰণে মানুহে আহি ভাল পায় কৃত্ৰিমতাত নাই যে হয় ঠাইডোখৰ প্ৰাকৃতিক এইফালে হয় এখন গাঁও ৰাইট চাইড ন ৰাইট চাইড এই ৰাস্তাটো কলৈ গৈছে পাতিবা শিমলুগুৰি গৈছে ন এইফালে শিমলুগুৰি যায় দেই ৰাইজ এইফালে গ'লে আপোনালোকে শিমলুগুৰি পাব আৰু এইফালে গ'লে আমি সোণাৰী গৈ পাম পোনে পোনে ন নেকি বন্ধুসকল চৰাইদেউ মৈদামৰ পৰা আহি থাকোঁতে আমি এতিয়া হবধোৱা পুখুৰী আহি পালোঁ এয়া হবধোৱা পুখুৰী ফলত প্ৰত্নতত্ত্ব সঞ্চালকালয় অসম হবধোৱা পুখুৰী এয়া হৈছে মূল গেট বন্ধুসকল নমস্কাৰ আমি চৰাইদেউ মৈদামৰ পৰা আহি থাকোঁতে ইয়াত মৈদামৰ নিচেই কাষৰতে মৈদামৰ নিচেই কাষতে এয়া হবধোৱা পুখুৰী পালোঁ ইয়াত বিশেষকৈ বন্ধুসকল স্বৰ্গদেউসকলৰ মৃতদেহ ইয়াত ভূই অন্তিম সংস্কাৰ কৰা হৈছিল তেনেধৰণৰ এক ইতিহাস আছে এই আপোনালোকে লোকপ্ৰবচন চলি আছে আচলতে লোকপ্ৰবচন ঠিক আছে দিয়ক তেনেহ'লে ভাল লাগিল এই এজাক হাঁহ দেখিছে ইমান ধুনীয়া হাঁহ এজাক আজিকালি এইবোৰ দেখিবলৈ পোৱা নাযায় এই হাঁহ যে ইয়াত ধৰিব পৰা নাই পানী হাঁহ নহয় পানী হাঁহ ওচৰলৈ আহক নাই ইয়াত ফ্লেছ নাহিব হ'ব দিয়া আৰু নাযাওঁ নাই ইয়াত ধৰিব পৰা নহ'ব নাহে জুম কৰিলেও নাহে এই কালাৰটো মিলি গৈছে যে সেইটো কাৰণে আৰু আমাক দেখি ৰৈ দিছে হ'ব দিয়া হুৰেৰে উপচি পৰা দিচাং মুখৰ দুনিখা হুৰেৰে উপচি পৰা দিচাং মুখৰ দুনিখা হাঁহিতে মুকুতা হৰা তুমি জানো দেখিছা হুৰে নিশা গাইছিলো দেহা ঢালি গান শ্ৰোতাৰ হাতৰ চাপৰিয়ে আছিলে মোৰ প্ৰাণ মই আজিও ৰাখিছো মনত তোমাৰ সপোন ছবিটি আছে দুচকু দিচাং মুখৰ একা বেকা দীঘলীয়া বাট তাতে নানাজনৰ নানা ৰঙৰ সমন্বয়ৰ ঘাট গাঁওখনি মোৰ অতিকে আপোন ককা দেউতাৰ গাঁও বৰ দেউতাৰ মৰম আছিল বুকু ভৰি পাওঁ এইখনে হৈছে সোণাৰী টাউন ভগৱতী প্ৰসাদ উচ্চতৰ মাধ্যমিক বিদ্যালয় বন্ধুসকলে এইখন সোণাৰী টাউন দেই সোণাৰী বাণিজ্য মহাবিদ্যালয়লৈ গৈ আছো মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰিক সৃষ্টি বকুল বিন্দা বাইদেউক নিমন্ত্ৰণ জনাবলৈ বলকচোন তাতে লগ পাম এইখনে হৈছে সোণাৰী বাণিজ্য মহাবিদ্যালয় ইতিমধ্যে আমি চৰাইদেউৰ পৰা আহি সোণাৰী নগৰত আহি উপস্থিত হৈছোঁ সোণাৰী কমাৰ্চ কলেজত আৰু সদৌ অসম কবি সন্মিলনৰ চৰাইদেউ জিলা সমিতিৰ ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনাৰ অন্যতম এটা কাৰ্যসূচী যুৱ কবি সন্মিলন এই যুৱ কবি সন্মিলনৰ সন্মানীয় উদ্বোধক হিচাপে আমি নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ এই মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক বিশিষ্ট কবি লেখিকা ডক্টৰ বিনীতা শইকীয়া বাইদেউ আমাৰ মাজত আছে আমি
আমাৰ অধিৱেশন সম্পৰ্কত আমি নিমন্ত্ৰণ জনাবলৈ আহিছোঁ গতিকে বাইদেউ অকণমান দুষাৰ ক'বলৈ কাৰণে আমি অনুৰোধ জনাইছোঁ সদৌ কবি সন্মিলন চৰাইদেউ জিলা সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ মৰাণ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব 21-22 ডিচেম্বৰ 2024 চনত আৰু এনেকুৱা এটা ভাল লগা সময় আঘোণমহীয়া আৰু শীতৰ কুঁৱলী পৰা এটা দিন হ'ব তাতে আবেলি সকলোৰে মনবোৰ ভাল লগা হ'ব ধানৰ ধূলিৰে উপচি পৰা ধুনীয়া ফুৰফুৰীয়া গোন্ধ তাৰ মাজত এখন যুৱ সন্মিলনৰ যিহেতুকে আমাৰ যুৱসকলে বহুত ধুনীয়া ধুনীয়া কবিতা লিখি আছে তেওঁলোকৰ উদ্যমী এটা মন আছে হেঁপাহ আছে তেওঁলোকৰ যিখিনি সপোন সেই সপোনখিনি ধানৰ পৰা গৈ একেবাৰে আজিকালি ডিজিটেললৈকে গুচি গৈছেগৈ ডিজিটেল যিহেতু যুগ আৰু এতিয়া আমি দেখোঁ মোবাইলটো মেলিলে দেখোঁ বহুতৰ কবিতা বিভিন্ন ধৰণে চৰ্চা হৈ আছে আৰু বহুত সৃষ্টিশীলতা চৰ্চা হৈ আছে আৰু সেই সৃষ্টিশীলতাৰে বহুতখিনি কাম যেনেকৈ আগবাঢ়ি গৈছে তাৰ মাজতে সমান সংগঠনবিলাকে যেনেকৈ সন্মিলনবিলাকে হওক বিভিন্ন ধৰণৰ সাহিত্য অনুষ্ঠানবিলাকে সাংস্কৃতিক অনুষ্ঠানবিলাকে ইমান ধুনীয়া ধুনীয়া কাৰ্যসূচী লৈ উঠি অহা প্ৰজন্মক যি এটা বাট দেখুৱাইছে সেই বাট দেখুৱাত অসম কবি সন্মিলনৰ যিকোনো মানে শাখাবিলাকৰ দায়িত্ব বহুত আছে আৰু তেওঁলোকে নতুন প্ৰজন্মক যিখিনি প্ৰচেষ্টা লৈছে বহুত ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলে যদিও পৰীক্ষা আছে তেওঁলোকে মাজতে গৈ 21-22 তাৰিখে তাত অনুষ্ঠানত তেওঁলোকে কাৰ্যসূচীত ভাগ ল'ব পাৰিব মই আশা কৰিছোঁ মই যাম বুলি যিহেতু সেইদিনাখনি 21 তাৰিখে যুৱ সন্মিলন উদ্বোধনী কৰিব মাতিছে আৰু মই বহুত বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ মৰাণ মহিলা মহাবিদ্যালয়ৰ আতিথ্যত আৰু মৰাণবাসী ৰাইজৰ সহযোগত আৰু সদৌ অসম কবি সন্মিলন চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মই শুভেচ্ছা জনাইছোঁ আৰু শুভকামনা জনাইছোঁ বহুত অনুষ্ঠানটো যাতে এটা জিলিকি পৰক আৰু ধুনীয়া ধুনীয়া হওক তাকে কামনা কৰিছোঁ মানুহৰ মন প্ৰাণ যিহেতু কবিবিলাকেই পৃথিৱীৰ জোন হয় কাৰণ আকাশক আৰু নকওঁ পৃথিৱীকে কওঁ পৃথিৱীততো জোনৰ অভাৱ নাই কবিবোৰেই বুকুৰ দুখ বুজা একোটি জোন গতিকে সেই কবিসকলক লগ পাবলৈ গৈ আছোঁ অহা 21 তাৰিখে ধন্যবাদ A few moments later. এজন মোবাইল চাই সদৌ অসম কবি সন্মিলনৰ চৰাইদেউ জিলাৰ যি অধিৱেশন অহা 21 আৰু 22 তাৰিখে মৰাণ মহিলা মহাবিদ্যালয়ত হ'বলৈ গৈ আছে তাৰে কিছু কাম লৈ আজি আমি দিনজোৰা কাৰ্যসূচী হাতত লৈ সোণাৰী আৰু চৰাইদেউত কটালো সোণাৰী সমষ্টিৰ লেভেল ক্ৰছিংটো পাৰ হৈ বাওঁফালে আগত ৰখাই দিম সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক নিমন্ত্ৰণ জনালো আৰু সোণাৰী অঞ্চলৰ বহুকেইগৰাকী জ্যেষ্ঠ সাহিত্যিক শিক্ষাৰ ক্ষেত্ৰত জড়িত শিক্ষাবিদসকলক নিমন্ত্ৰণ জনালো এতিয়া আমি উভতিছো এয়া প্ৰদীপ দা ভাগৰ লাগিছে নে প্ৰদীপ দা লাগিছে আৰু এজন বাকী আছে কিনাৰত ৰখাই দিবা আৰু এজন বাকী আছে ন আৰু এজন বাকী আছে তাতে লগ কৰি যাম এতিয়া এয়া আমাৰ ছাৰ নকবা আৰু দেই আজি জুইছে আৰু চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰিয়বৰ কোঁৱৰ ছাৰৰ ঘৰত সোমাই এতিয়া ঘৰলৈ উভতিছো আজি দিনটো এনেকৈ পাৰ কৰিলো আপোনালোকে দেখিলে এই আমাৰ ককাইদেউ আজি দিনটো গাড়ী চলাবলগীয়া হ'ল উপায় নাই ৰাইজৰ কাৰণে মানুহৰ কাৰণে সমাজৰ কাৰণে বিশেষকৈ কবিকুলৰ কাৰণে আমি আজি দিনটো ধন্যবাদ 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 ককাইদেউ এই ক'ত গ'ল আমাৰ কলীয়া গাই আপোনাক দেখা নাই যে আহি আছো অকণমান ওলাই দিয়ক আগফালে ওলাই দিয়ক আচলতে আন্ধাৰ এতিয়া ৰাতি হয় গতিকে আন্ধাৰত মানুহ কেতিয়াও নোলায় হয় আন্ধাৰত কেৱল চাকিহে জ্বলে হয় পোহৰাই হয় আমি সেইটো আশা কৰিছো আৰু ভাবিছো আজি গোটেই দিনটোৰ যি যাত্ৰা হয় যিসকল পোহৰমুখী ব্যক্তিৰ সৈতে আমি আজি সান্নিধ্য লাভ কৰিলো হয় সেই পোহৰমুখী ব্যক্তিৰ ব্যক্তিত্বৰ কিছু কিছু পোহৰৰ কণা
আমাৰ এই তিনিজনৰ গাতো যেন অকমান অকমান পৰিছে বুলি আমি অনুভৱ কৰিছো আৰু আমাৰ গাত পৰি থকা যিবিলাক কণা পৰিছে তাৰ পৰা যি আমি লাভৱান হ'ম সেই লাভৱানৰ পৰা কিছু অংশ পৰৱৰ্তী দিনবিলাকত আমাৰ সাহিত্য সৃষ্টিৰ যোগেদি আমি ৰাইজৰ মাজলৈ মেলি দিম ধন্যবাদ বন্ধুসকল আজিৰ ভিডিঅ' ইমানে আছিলে এই ভিডিঅ'টো আমি ইমানতে সামৰিছো ধন্যবাদ শুভৰাত্ৰি